হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি আজি গৈ আছোঁ বাবা ৰামদেৱ মন্দিৰ। ব'লকচোন তাত গৈ চাওঁগৈ আজি কেনেকুৱা মন্দিৰটো। এয়া আমি পালোহি বাবা ৰামদেৱ মন্দিৰ। শুনকচোন, মন্দিৰটো খুবেই ধুনীয়া, বিৰাট ধুনীয়া। মই তাকে চাবলৈ আহিলোঁ, আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক, মোৰ লগে লগে ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আহক তেনেহ'লে ভিতৰলৈ যাওঁ, মন্দিৰটো চাওঁগৈ। মোৰ লগে লগে আপোনালোকেও চাব। ইয়াতে আহি ইমানেই ভাল লাগিছে ন, আপোনালোকেও নিশ্চয় আহিব। বাবা ৰামদেৱ মন্দিৰ বহুত ভাল লাগিছে মানে আহি। আৰু সেয়া দুটামান মই ফটো প'জ দি দিছোঁ, আপোনালোকে চাব পাৰে। জ্বলাব নোৱাৰি ইয়াতে, এনেকৈ অলপ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তাৰপাছত ব'লকচোন ভিডিঅ'টো কণ্টিনিউ কৰোঁ, চাই থাকক আপোনালোকে মোৰ লগে লগে। মন্দিৰটো খুবেই বহুত বেছি ভাল লাগিছে, আপোনালোকে আহিব পাৰিব। ওচৰতে বেছি দূৰ নহয়, চিনি পোৱা মানুহটোৱেতো আমাক যোৱাটো মানুহখিনি চিনি পায়। এইটো মন্দিৰটো আজি মানুহ বেছি নাই, সেইকাৰণে বেছি ভাল লাগিছে। চাই থাকক, বহুত ধুনীয়া মন্দিৰটো, আপোনালোকো আহিব, ভাল লাগিছে। মানুহ অলৰেডি এতিয়া বহুত বেছি আহি গ'ল, বেছি টাইম থাকো যাম। বেক চাইড নহয়, ফ্ৰণ্ট চাইডে হয়, অলপ এনেই দেখা দিছোঁ চব। বাকী আজি চানডে হয় ন, যদি বন্ধ থাকিব। তেনেহ'লে মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পায় তেনে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।